নমস্কাৰ এই মুহূৰ্তত আই পৰিছে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে তালিবানে বিশেষ আহ্বান জনাইছে ইউক্ৰেইন আৰু ৰাছিয়ালৈ অভিযোগ তথ্য এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব ৰাছিয়া ইউক্ৰেইনলৈ তালিবানৰ বিশেষ আহ্বান আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ আহ্বান জনাইছে তালিবানে অভিযোগ তথ্য জানিব পাৰিব ভিডিঅ'টো চাই থাকিব লগতে চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ৰাছিয়া ইউক্ৰেইনলৈ তালিবানৰ আহ্বান আলোচনাৰ মাজেৰে সমাধান কৰক সংকট বৃহস্পতিবাৰে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা বিশ্বৰ বেছিভাগ দেশে ৰাছিয়াক এৰ সামৰিক আক্ৰমণ বন্ধ কৰিবলৈ অনুৰোধ জনাই আছে বিভিন্ন দেশৰ লগতে হেয়তিয়াকে আফগানিস্তানৰ শাসনত থকা তালিবানেও এক বিবৃতি জাৰি কৰি দুয়োপক্ষক হিংসাৰ পৰা বিৰত থাকিবলৈ আৰু আলোচনাৰ জৰিয়তে সংকট সমাধান কৰিবলৈ আহ্বান জনায় ইয়াৰ উপৰি সাধাৰণ লোকৰ হতাহতি হোৱা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি তালিবানে আফগান শিক্ষাৰ্থীসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ ৰাছিয়া আৰু ইউক্ৰেইনক আহ্বান জনাইছে বৰ্তমান ৰাছিয়াৰ সৈন্যই উত্তৰ কিয়েভত ইউক্ৰেইন বাহিনীৰ সৈতে যুঁজ দি থাকে বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে আমেৰিকাই নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ পিছতে যোৱা বৰ্ষৰ 15 আগষ্টত তালিবানে আফগানিস্তান দখল কৰিছিল আফগানিস্তানৰ তদানীন্তন চৰকাৰৰ সৈতে কোনো আলোচনা নকৰাকৈ শাসনভাৰ দখল কৰিছিল তালিবানে কিন্তু এতিয়া তালিবানে ৰাছিয়া আৰু ইউক্ৰেইনক আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰিবলৈ জনোৱা আহ্বানক বিভিন্নজনে হাস্যকৰ আখ্যা দিছে